হেল্ল' গাইজ, এয়া আমাৰ মাঘ বিহুৰ দিনাৰে ভিডিঅ' আছিলে। পিছে আপলোড দিয়াহে কেইদিনমান দেৰি হ'ল। এনেদৰে নাম প্ৰসংগ হোৱাৰ মাজতেই গোঁসাইৰ আগত দিয়া চাকিৰ তেল ৰাইজক ভগাই দিয়া হয় আৰু বিশ্বাস আছে যে এই তেল গাত ঘঁহিলে গাৰ বিভিন্ন বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। আচলতে হৈ যোৱা কাতি বিহুটো বৰ এটা উলহ মালহেৰে পাৰ হোৱা নাছিলে, যিহেতু দেউতা চিকিৎসাৰ বাবে মুম্বাইত আছিলে। পিছে এইবাৰ যেনিবা মাঘৰ বিহুৰ 3 দিন আগত দেউতাহঁত আহি পালেহি। আৰু এয়া গাঁৱৰ ডেকাসকলে মেজি জ্বলাবলৈ সাজু হৈছে। মনক প্ৰত্যেক বছৰে মেজিৰ জুইৰ সৈতে ফটো একপি উঠাই দিয়াটো মোৰ যেন ডিউটিহে। তাৰ পাছতে গোটেইকেইটাৰ লাইন আৰু ফটো উঠাৰ।